Hello guys, welcome back to my another vlog. আজি মই আপোনালোকৰ ওচৰলৈ হেলদি আৰু টেষ্টি ডিশ এটা লৈ আহিছো। বহুত টেষ্টি হয় আৰু হেলথৰ কাৰণে বহুত ভাল হয়। তো বলক আমি চাই লওঁ আজি মই কি ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ। তাৰ কাৰণে কিচেনত যাব লাগিব। তো বলক যাওঁ আমি। এটো আপোনালোকে দেখি গমে পাইছে এটো কি হয়। এটো অসমীয়াত বাগাজ বুলি কয় আৰু ইংলিছত বেম্বো সুপ কয়। তো আজি মই বেম্বো সুপৰ লগত মাছ বইল বনাম। এয়া ৰূপচান্দা মাছ হয়। এই মাছৰ বইল খাবলৈ বহুত ভাল হয় কাৰণ ইয়াত বহুত পৰিমাণৰ তেল থাকে আৰু তেল জাতীয় মাছ বইল খাবলৈ বহুত টেষ্টি হয়। যেহেতু মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, ইমানবোৰ নবনাওঁ, মই 3টা বা 4টা মানহে বইল বনাম। মই ইয়াত 4 পিচ ৰূপচান্দা মাছ লৈ লৈছোঁ। আপোনালোকে বেলেগ মাছো ল'ব পাৰে, কিন্তু ৰূপচান্দা মাছ বহুত টেষ্টি হয় কাৰণ ইয়াত বহুত তেল থাকে যে। 4 পিচ মাছ লৈ লৈছোঁ। মই প্ৰথমতে মাছখিনি মেৰিনেট কৰি লওঁ। মেৰিনেট কৰিবৰ কাৰণে ইয়াত অলপ নিমখ দি দিছোঁ। অলপ পৰিমাণে নিমখ দিছোঁ, আকৌ মই পাছলৈ দিম। আৰু ইয়াত অলপ আদা আৰু নহৰু কুটি থৈছিলোঁ, সেইখিনি অলপ দি দিছোঁ। বেছি নিদিওঁ, মই আকৌ পাছত বইল কৰা টাইমত দিম। আৰু ইয়াত অলপ জালুকৰ গুড়ি দি দিছোঁ। মই ভালদৰে মিক্স কৰি লওঁ। এইটো মেৰিনেট কৰা হৈ গ'ল। মই এতিয়া ইয়াক ঢাকি থ'ম আধা ঘণ্টা টাইমৰ কাৰণে। বেছি দেৰি ঢাকি থ'লে ভাল হয়, লগালগ বনালেও ভাল হয়, খালি অলপ দেৰি ঢাকি থ'লে বেছি ভাল হয়। মই এইটো এতিয়া ঢাকি থ'ম আৰু মই এতিয়া বেম্বো চুপটো কাটি হাফ বইল কৰি ল'ম। বেছি বইল নকৰোঁ কাৰণ মাছ বইল কৰোঁতে আকৌ বইল কৰিম যে, সেইকাৰণে ইয়াৰ তিতা ভাৱটো যাবৰ কাৰণে বইল কৰি পানীটো পেলাই লওঁ। এয়া মই বাঁহগাজখিনি মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া বাঁহগাজখিনি বইল কৰি ল'ম। সম্পূৰ্ণভাৱে বইল নকৰোঁ, হাফ বইল কৰি ল'ম। বাঁহগাজখিনি বইল কৰিবৰ কাৰণে কেৰাহীত পানী দি দিওঁ। এতিয়া পানীত বাঁহগাজখিনি দি দিওঁ। বাঁহগাজত বেলেগ জেগাত বেলেগ কি নামেৰে কয় মই নাজানো ইমান ভালকৈ। আপোনালোকে যদি জানে কমেণ্ট ছেকশ্যনত জনাব। বাঁহগাজৰ মিৰিসকলে ইকুং বুলি কয়। এইটো মই বেছি নহয় 5 মিনিটৰ কাৰণে বইল কৰি ল'ম। আৰু ইয়াত একো নিদিওঁ, এতিয়া নিমখ নিদিওঁ এতিয়া, কাৰণ কি পাছত আকৌ বইল কৰোঁতে নিমখ দিমেই, সেইকাৰণে এইটো এনেই অলপ 5 মিনিটৰ কাৰণে বইল কৰি ল'ম, যাতে ইয়াৰ তিতা ভাৱটো অলপ তিতা থাকে, সেই তিতা ভাৱটো যাতে গুচি যায়। বইল কৰি পানীখিনি খালি পেলাই দিব লাগিব। পানীখিনি যদি থৈ দিয়ে তেতিয়া তিতা ভাৱটো থাকি যাব। পানীখিনি যদি পেলাই দিয়ে তেতিয়া ইয়াৰ পৰা যিটো তিতা ভাৱ থাকে সেইটো নাইকিয়া হৈ যায়। বইল মাছ বনাবৰ কাৰণে মই ইয়াত আদা আৰু নহৰু থেতেলি লৈছোঁ। ইয়াত পিঁয়াজ এটা কাটি লৈছোঁ। ইয়াত 3টা জলকীয়া মই থেতেলি ল'লোঁ। এনেকৈ গোটা গোটা দিলে ইমান ভাল নালাগে, থেতেলি ল'লে বেছি ভাল লাগে। আপোনালোকে বিচাৰিলে বেছি জলকীয়া ল'ব পাৰে। মই 3টা লৈছোঁ, ইয়াতকৈ বেছি নলওঁ। আৰু ইয়াত মই জালুক গুড়ি লৈছোঁ। আৰু ইয়াত টমেটো এটা লৈছোঁ, মই টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। ইয়াত মই কেইটামান মান ধনিয়া পাত লৈ লৈছোঁ। বইল মাছৰ এনেদৰে মান ধনিয়া কেইটামান দিলে বহুত টেষ্ট লাগে, ইয়াৰ সোৱাদটোৱে বেলেগ হৈ যায়। 5 মিনিট সময় হৈ গ'ল। এয়া চাওক, হাফ বইল হৈ গ'ল গাজখিনি। আমি এতিয়া ইয়াক নমাই চাকি লওঁ। এয়া মই বাঁহগাজখিনি চাকি ল'লোঁ। ইয়াত অলপ ঠাণ্ডা পানী দি দিম, তেতিয়া ইয়াৰ পৰা যিটো তিতা তিতা ভাৱ সেইটো গুচি যাবগৈ আৰু তিতা তিতা নালাগে। মাছখিনি মেৰিনেট কৰা আধা ঘণ্টা সময় হৈ গ'ল। এতিয়া আমি মাছখিনি বইল কৰি ল'ম। কৰিবৰ কাৰণে মই এতিয়ালৈকে গেছ অন নাই কৰা। গেছ অফ কৰি থাকোঁতে মই মাছখিনি কেৰাহীত দি ল'ম।
এতিয়া মই বিলাহীৰ টুকুৰাখিনি দি দিছোঁ। আদা নহৰু পেষ্টখিনি দি দিছোঁ। কেঁচা জলকীয়াখিনি দি দিছোঁ। আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া কেইটামান ধনিয়া পাত দি দিম। আকৌ নমোৱা টাইমতো কেইটামান দি দিম। এতিয়া কেইটামান দিলে বেছি ভাল লাগে খাই, আকৌ নমোৱা টাইমতো দি দিম কেইটামান। ধনিয়া পাতটো দিলে বেছি সোৱাদ লাগে খাই। এতিয়া মই জালুকৰ গুড়িখিনি দি দিছোঁ। জালুকৰ গুড়িয়ে মেইন বইল মাছৰ কাৰণে। বইল মাছত জালুকৰ গুড়ি নহ'লে ভালেই নালাগে খাই। মই এতিয়া কেঁচা মিঠাতেল অলপ দি দিছোঁ। এতিয়া মই নিমখ অলপ দিছোঁ, বেছি নিদিওঁ যিহেতু আগত মাছত নিমখ দিয়ে থৈছিলোঁ মই, অলপ নিমখ দি দিছোঁ ইয়াত। এতিয়া মই ইয়াত পানী দি দিছোঁ। আজি মোৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকল মোৰ চেনেলত নতুন সেইসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মোৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পাবৰ কাৰণে। এতিয়া মই গেছ অন কৰিম। এতিয়া মই ইয়াত বাঁহগাজখিনি দি দিম। আৰু মই ঢাকি থৈ দিম। এইটো লৰাব নালাগে, লৰাই থাকিলে মাছৰ পৰা যি কেঁচা কেঁচা গোন্ধ ওলায় সেই গোন্ধটো ওলাই থাকিব। সেইকাৰণে মই নমোৱা টাইমতহে এবাৰ হিলাম, ইয়াৰ আগত এবাৰো নলৰাওঁ। এনেকৈ ঢাকি থৈ দিম। এফালে বইল মাছ বনিছে আৰু এইফালে মাছ ফ্ৰাই কৰি আছে। বাকী যিবোৰ মাছ বাচি গৈছিলে সেইবোৰ মাছ ফ্ৰাই কৰি আছে। সেইবোৰ বেলেগকৈ বনাব, যিহেতু মই বইলটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ সেইকাৰণে অলপ কেইটামান বনাইছোঁ, আৰু এইটো টমেটো দি বনাব এই মাছটো। এয়া আমাৰ এইফালে টমেটো পেষ্ট কৰি মাছ বনাইছে। এয়া চব টমেটো পেষ্ট কৰি মাছ বনাইছে, এয়া হৈ আছে আৰু অলপ হ'ব আৰু আনফালে বইল মাছটো আৰু অলপ পানীটো শুকাবলৈ দিম, যিহেতু সেইফালে মাছ আছে সেইকাৰণে এইটো ইমান হেৰি নকৰোঁ, গ্ৰেভি টাইপৰে ৰাখিম, জোল নকৰোঁ, আৰু অলপ দেৰি হ'বলৈ দিম। কেইটামান ধনিয়া পাত দি দিছোঁ, ইয়াত কাটি থৈছিলোঁ যে সেইটো দি দিছোঁ, আৰু কেঁচা পিঁয়াজ কেইটামান দি দিছোঁ, তেতিয়া ক্ৰিস্পি লাগিব, অলপ খাই ভাল লাগিব। আৰু 2 মিনিটৰ পাছত আমি নমাই দিম। এয়া আমাৰ ৰেডি হৈ গ'ল বইল মাছ। এতিয়া আমি চৌকাৰ পৰা নমাই ছাৰ্ভ কৰিলোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল, ছাৰ্ভ কৰি ল'লোঁ বইল মাছ। দেখিবলৈও কালাৰফুলে লাগিছে, যিহেতু বইল মাছো ইমান কালাৰফুল নহয়, তথাপিও ভাল লাগিছে।